চেনেহী মোৰ ভাষা জননী। তুমি কাৰ ঘৰত আহিছা আজি? মই তোমাকৰ ঘৰত আহিছো। কাৰ লগত আহিলা? মাৰ লগত আহিছো। কোনে থৈ গ'লহে? দেউতাই। কি লৈ আহিছিলা তুমি? বিস্কুট। নমস্কাৰ, সকলোকে মোৰ চেনেলৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। মই আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা গা পা ধুই আহি। মোক বহুতে সুধি আছিলে যে মই মুখত কি ক্ৰীম ঘঁহোঁ, তাকে দেখুৱাম। মই মুখত বৰ বেছি বিশেষ একো নঘঁহোঁ। লেকমি পাৰফেক্ট ৰেডিয়েন্সৰ এই ক্ৰীমটো ঘঁহোঁ, আৰু ক'ৰবাত যদি যোৱা হয় তেতিয়াহ'লে মই লেকমিৰ BB ক্ৰীমটো ঘঁহোঁ। বাছ ইমানেই ঘঁহোঁ, বৰ বিশেষ একো নঘঁহোঁ। তেতিয়াহ'লে ব'লক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেবী পাউডাৰ যি পাওঁ ঘঁহি দিম, আৰু পাউডাৰ অকণমান হ'লেই হয়। আৰু মোক বেছিকৈ ধুনীয়া কৰি তোলা বস্তুটো হ'ল সেন্দুৰ। প্ৰতিগৰাকী হিন্দু সমাজৰ নাৰীয়ে ব্যৱহাৰ কৰে। আৰু ঘঁহোঁ এটা লিপ বাম। বডি লোচনৰ ভিতৰত ঘঁহোঁ মই এইটো নেচাৰৰ, বৰ ধুনীয়া গোন্ধটো। লকডাউনত আনিছিলোঁ অনলাইনত, ভাল লাগে। মোৰ হৈ গ'ল। মই বৰ বিশেষ একো ষ্টাইল কৰিবৰ কাৰণে বেলেগ বস্তু ব্যৱহাৰ নকৰোঁ। এতিয়া দিনটোত কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। আশা কৰিছোঁ সকলোৱে ভাল পাব, আৰু শেষত জনাব নাপাহৰিব আপোনালোকৰ কেনে লাগিলে। শুই আছে, সি শুই থাকোঁতে কামখিনি কৰি আজৰি হৈ লওঁ। আমি ৰাতিপুৱা প্ৰায়ভাগ ভাতেই খাওঁ, আৰু এতিয়া দিন দীঘল হৈছে, গতিকে ৰাতিপুৱা ভাতটো খাই দিওঁ, তেতিয়াহে কাম কৰিব পাৰোঁ, নহ'লে গাটো বেয়া লাগি থাকে। গতিকে ভেবেলী লতাৰ জোল আছিলে, তাৰপিছতে ভাজা মাছ আছে, কেইটামান ভাত খাই লওঁ, তাৰপাছতহে মই দুপৰীয়া সাজৰ যোগাৰ কৰিম আৰু আপোনালোকক দেখুৱাই থাকিম। এই কোনে খাব এতিয়া? জলপান কোনে খাব? উঠিলা? ভাত পানী খালোঁ, বেলেগ কাম কৰিব নোৱাৰিলোৱে। মহাপুৰুষ উঠিলে, তাক গতিকে খুৱাই কৰি লওঁ, তাৰপাছত বেলেগ কাম কৰিম। গতিকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। এতিয়া মই বনাইছোঁ এফালে বন্ধাকবি ভাজি, আৰু আনফালে মাছ ফ্ৰাই কৰি আছোঁ, বিলাহী দি বনাম জোল। দেখুৱাম ৰেচিপিটো। এতিয়া মাছখিনি ফ্ৰাই হয়, মানে মই কাপোৰ কেইটামান আছে মেলি থৈ আহোঁ, তাৰপিছত আহি লগ পাই আছোঁ। মোৰ মাছ ভজা হৈ গ'ল, চব্জিখিনিও হৈ গ'ল। এতিয়া মই বিলাহীৰ জোল বনাম, দেখুৱাই আছোঁ ৰেচিপি। ৰ'ব। মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ দিছোঁ, আৰু দিম পিঁয়াজ, কেঁচা জলকীয়া। এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। হৈ গ'ল। তাৰপিছত দিম মই কেইটামান নৰসিংহৰ পাত, আৰু এইকেইটা খুব ধুনীয়াকৈ ভাজি থাকিম। এইখিনি ভাজি হৈ গ'লেই মই ইয়াত দিম কুটি ৰখা বিলাহী, আৰু ইয়াতে দিম মই হালধি, নিমখ আৰু অকণমান চেনি। এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি থাকিম। এয়া ভাজা হৈ গ'ল, আৰু এতিয়া ইয়াতে মই দিম গৰম পানী।
পানীখিনি দিয়াৰ পাছত উতল আহিলে এয়া আৰু এতিয়া দিম মই ইয়াত ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি মই প্ৰায় 5 মিনিটমান উতলাম তাৰ পাছতে খাবলৈ হৈ যাব ভাত বনোৱা হ'ল এতিয়া আহিছো লৰাক অকমান খোৱাবলৈ খোৱানে নোখোৱা নাজানো গতিকে অকমান খোৱাই চাওঁ ভাত খোৱাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল আমাৰ ঘৰলৈ আলহী আহিছিলে এয়া 1 2 3 Hi. start I giri nandini nanditame diri bisma bino dini nandanute giri bara binga shiro dini ba sini bisnu zira sini zishnu Johnny to go Johnny Iman subhanallahi Hi friends hi আজি মোৰ ঘৰলৈ আহিছে মোৰ বা আৰু বান্ধৱীও হয় নমস্কাৰ আমি বৰ বেছি দিনৰ চিনাকি নহয় তথাপিও বিয়াতে আপোন ভাল লাগে দুইজনী মিলে মন বিলাক আৰু এতিয়া বহুত কথা পাতিলো গতিকে বা লগত চিনাকি কৰি দিও বায়ে নিজৰ পৰিচয়টো নিজে দিব কোৱা মোৰ নাম তিষ্টা কাকতি মই প্ৰথম আহিছো ইমান এক্সপ্ৰেছ নাই বাৰু ভিডিঅ'ত প্ৰথম ওলাইছা মই বৰকুলাতে বিয়া হৈছো আমি এজনী ভাল বাই ভনী আৰু তো কেতিয়া আমি প্ৰথম দেখি মানে লগ পাইছিলো মনত আছে নে তোমাৰ তোমাৰ 2009 চনত সাহিত্য সভানি আছিলে নহয় আছিলে 8 নে 9 এনেকুৱাতে আছিলে সাহিত্য সভাতে পাইছিলো অডিশনত পাইছিলো ন আমি বহুত মৰম লাগিছিলে তোমাৰ গান গাইছিলো আৰু বহুত ফূৰ্তি কৰিছিলো মনত পৰে দিনকিটা আৰু যে সাহিত্য সভা যেতিয়া শেষ হৈছে কিমান কান্দিছিলো যে বহুত কান্দিলো লাষ্টৰ দিনাখন তো মনত পৰে সকলোকে দিগেন ছাৰকে আদি কৰি সূৰ্যৰাজা ছাৰ আৰু কোন আছিলে আৰু দিগেন ছাৰ পত্নী আছিলে কি মহন্ত আছিলে পাহৰিলো বাৰু এতিয়া দুখিত আমি নামটা পাহৰিলো কিন্তু সকলোকে মনত আছে বহুত মনত মানে এতিয়াও মনত পৰে ন সেই দিনকিটালে মনত পৰে বহুত ভাল আছিলে আৰু অকল আমি দুজনীয়ে নহয় আমাৰ লগত এটা বহুত ডাঙৰ টিম আছিলে সাগৰিকা আছিলে তাৰপিছত ৰশ্মি আৰু সুস্মিতা অংকিতা বহুত আছিলে আমি বহুত এনজয় কৰিছিলো ভাল লাগিছিলে আৰু স্পেচিয়েলি বেছি ভাল লগা এটা দিন আছিলে আমাৰ অডিশ্যন নহয় ৰিহাৰ্চলত হেৰি এবাৰ শিৱৰাত্ৰিত খিচিৰি খুৱাই দিলে আৰু খিচিৰিত ভাং দি দিলে তাৰপিছত আমি হাঁহিয়ে থাকো খুব ফূৰ্তি কৰিছিলো সেইটো দিন গতিকে ভাল লাগিলে তুমি আহিলা আৰু সদায় মোৰ ভিডিঅ' বিলাক চোৱা বুলি গম পালো চাওঁ বহুত ভাল লাগে তোমাৰ ভিডিঅ' চাওঁ মই মিছ নকৰো গতিকে চাই থাকিবা চেষ্টা কৰি আছো চাওঁচোন আগলৈ যাব পাৰো নে নোৱাৰো আশীৰ্বাদ তোমাৰ লগত আছে থেংক ইউ গীতা চাও এখন আমাৰ বিয়া আছে গীতা চাও কৈছে নেকি নিৰসে নেহি মোৰ ভাষা জননী চিৰসে নেহি মোৰ ভাষা জননী ধন্যে পুণ্যে হৃদ পাৱনী আই ধন্যে পুণ্যে হৃদ পাৱনী চিৰসে নেহি মোৰ ভাষা জননী গোৱা তোমাৰ ভাগত যে পৰিছিলা কি আছিলে কাৰ্বি আছিলে ন গোৱাচোন জানো মনত আছে অসমৰ মহাজাতি আমি নাই একো ভিন পৰ নাই একো ভিন পৰ নাই 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 একো ভিন পৰ এই অসমৰ মহাজাতি আমি নাই একো ভিন পৰ অত্যাচাৰ বেছি হৈছে নেকি
বহুত কথা পাতিলো এতিয়া বা যাবলৈ ওলাইছে গতিকে বিদায় দি আহো তাৰপিছতে আপোনালোকক লগ পাই আছো আৰু তুমি আমাৰ ঘৰত যাবা বুলি নিশ্চয় নিশ্চয় বিহুত আহিবা আহিম ঠিক আছে যাম পুৰা মানুহজন আহিব নহয় লৈ যাবা যাম তেতিয়া আমি যাম বিহুত ঠিক আছে বহুত কথা পাতিলো আমি এতিয়া বাহত যাব ওলাইছে পঠিয়াই লওঁ তাৰপাছতে লগ পাই আছো মই যাম আহা ঠাণ্ডা বাহত গ'ল বা ল'ৰা আৰু মোৰ ল'ৰাই মিলি চাওকচোন কি কৰি থৈছে অকল এইটো ৰুম বুলিয়ে নহয় আমাৰ ৰুমটো কিবা কিবি কৰি থৈছে মই চাফা কৰোঁগৈ আৰু আজিৰ ভ্লগটো মই ইমানতে সামৰি দিওঁ যদি চাই ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম পুনৰ আন এটা ভিডিঅ'ত তেতিয়ালৈকে সকলো কুশলে থাকক বাই বাই